Hello guys, আজি ভিডিওটো হ'বলৈ গৈ আছে শিৱসাগৰৰ পৰা যোৰহাটলৈ যাওঁতে কৰা কিছুমান ভিডিঅ' ক্লিপ। প্ৰথমতে আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটো আৰম্ভ কৰাৰ পোন প্ৰথমে কৈ দিছোঁ যদিহে ভিডিওটো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্টত ক'ব আৰু বেয়া ক'ব। আৰু আমি গৈ আছোঁ, বাছত আহিছোঁ তো আৰু এচক ঢেকীয়াখোৱা বৰ নামঘৰ আৰু আমি আৰু এচক মইনাপৰীয়া নামঘৰৰ গেট হয় এইখন। আৰু এচক যোৰহাটৰ দেওবৰীয়া বজাৰ আৰু এখন চক এখন অভাৰব্ৰিজ। আজিকালি যেনিয়ে নাযাওঁ অভাৰব্ৰিজ দেখিবলৈ পোৱা যায়। আৰু চাগে আমি যোৰহাট মালুৱালি পালোহি আৰু এতিয়া আমি যোৰহাট টাউন পাবলৈ বৰ বেছি দেৰি নাই। এয়া চাওক আমি আহি পালোহি যোৰহাট বাইপাছ আৰু ইয়াতে এখন অভাৰব্ৰিজ দেখিছে। আৰু এতিয়া আমি এইপিনে ইয়াতে যে মহাদেৱপুৰ ইমান ধুনীয়া মন্দিৰ থকা আছে, দেখি ভাল লাগে যে এনেকৈ পেইণ্টিংবোৰ। আৰু এয়া চব যোৰহাট টাউন আৰু যোৰহাট টাউন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেয়া পালে কমেণ্ট কৰিব, জনাব কি ভুল হ'ল।